মই এইটো কথা বুজি নাপাওঁ তেওঁলোক বাহিৰৰ পৰা আহিছে ৰাইজ দুখ কষ্টত আছে সংকাত আছে এইটো খাদ্যক লৈ কিয় চিঞৰ বাখৰ হয় মই নাজানো লকডাউনৰ সময়তো তেওঁলোকেতো ফোন কৰোঁতে এইটো কৈছিল যে আমি খাবই পোৱা নাই 6 দিন 7 দিন যেতিয়া ইয়াত আহিবৰ কাৰণে ফোন কৰে তেতিয়াতো তেওঁলোকে কয় দাদা আমি 6 দিন খোৱা নাই 5 দিন খোৱা নাই পানী খাই আছোঁ বিস্কুট খাই আছোঁ ইয়াত আহি আমিতো ভাত পানীখিনিতো দিছোঁ হঠাৎ কিয় বদলি যায় মই এইটো বুজি নাপাওঁ আপোনালোকক যেতিয়া সেই সময়ত ফোন কৰিছিল ফেচবুক কৰিছিল ভিডিঅ' দিছিল কি কৈছিলে যে ছাৰ আমি বহিৰাজ্যত আছোঁ ইয়াত খাব পোৱা নাই ৰাস্তাত আছোঁ 3 দিন অনাহাৰত আছোঁ 2 দিন অনাহাৰত আছোঁ ভাত খোৱা নাই পানী খোৱা নাই এইবিলাকেতো কৈছিলে এতিয়া আহি লখিমপুৰত আপোনালোকেতো দেখিছে যে দিনত চৰকাৰে 500 টকা দিছে কোৱাৰেণ্টাইন কেম্পত মানুহ সোমাব ভয় কৰে তাৰ ভিতৰতো আমি অন্তত ৰাতিপুৱা কিবা এটা হ'লেওতো মুখত তুলি দিছোঁ দুপৰীয়া কিবা এটা হ'লেওতো দিছোঁ ৰাতি কিবা এটা হ'লেও দিছোঁ এটা তেওঁলোকে যদি ভাবিছিল যে নহয় ইয়াত আহিব কোনোবাই বিয়া পাতি থৈ দিছে ভাল কৰি নিমন্ত্ৰণ কৰি কইনা ঘৰৰ দৰা ঘৰৰ মানুহ আহিছে কইনা ঘৰলৈকে তেনেকুৱা ব্যৱস্থা এটা ইয়াত হ'ব বুলি যদি ভাবিছিল সেইটোতো আৰু মই নোৱাৰোঁ হয় নহয় গতিকে তেওঁলোকৰতো মোৰ আগৰ ভিডিঅ'বিলাক দেখিছোঁ মই পঢ়িছোঁ যে দাদা খাব পোৱা নাই 7 দিন ভোকত আছোঁ 3 দিন ভোকত আছোঁ ঘৰৰ মালিকে খেদিছে ৰাস্তাত আছোঁ চেন্নাই ষ্টেচনৰ তলত পৰি আছোঁ এইবিলাকে কোৱা নাছিল জানো গতিকে হঠাৎ আহি ইয়াত খোৱাৰ ইছ্যুটো ক'ত হৈ গ'ল এটাতো চিকিৎসাৰ ইছ্যু হৈ আছে না তেওঁলোকৰ দেউতাক মাককহে আমি বচাব খুজিছোঁ মোৰ দেউতাক মাক বচোৱাৰ স্বাৰ্থত মইতো এমাহ নাখায়ো থাকিম মোৰ যদি দেউতাক মই বচাব পাৰোঁ আজি মই যদি ঘৰত যাওঁ চৰকাৰৰ কথা নামানি প্ৰথম কাক মাৰিম প্ৰথমটো মোৰ দেউতাক মাক মাৰিম গতিকে তোমাৰ দেউতাক মাক মৃত্যুৰ পৰা বচোৱাৰ ইমান অমূল্য সহায় এটা তোমাক আমি কৰিছোঁ সমাজখনে কৰিছে গতিকে তুমিতো আমাৰ ওপৰতহে কৃতজ্ঞ হৈ থাকিব লাগে আমাৰ মানে হিমন্ত বিশ্ব শৰ্মা নহয় অসমবাসীৰ ওচৰত সমাজৰ ওচৰত যে তোমালোকৰ দেউতাক মাক বচোৱাবৰ কাৰণে আমি এইখিনি কষ্ট কৰিছোঁ কোৱাৰেণ্টাইন বেয়া হৈ গ'লে ঘৰত যাব ঘৰত গ'লে সমাজকতো পিছত মাৰিব আগততো নিজৰ দেউতাক মাকক মাৰিব গতিকে মোৰ দেউতাক মাক মৰোৱাৰ কাৰণে যদি আপুনি ইমানখিনি বচাবৰ কাৰণে এইখিনি কষ্ট কৰি দিয়ে তেতিয়া মই খোৱাৰ কথা কম নেকি মইতো ডিচিক দেখিলে দূৰৰ পৰা নমস্কাৰ কৰিম যে আপুনি ইমান কষ্ট কৰিছে আপোনাৰ কাৰণে মোৰ দেউতা মা বাচিছে সাংবাদিকসকলক দেখিলে দূৰৰ পৰা নমস্কাৰ কৰিম যে মোৰ খবৰ ল'ব আহিছে মোৰ দেউতা মাক অন্তত বচোৱাৰ কাৰণে আপোনালোক আহিছে লখিমপুৰৰ ৰাইজক দেখিলে দূৰৰ পৰা নমস্কাৰ কৰিম যে আপোনালোকে অন্তত আমাক বচাবৰ কাৰণে চেষ্টা কৰিছে মোৰ দেউতা মাক তাত খোৱাৰ প্ৰশ্নটো ক'ৰ পৰা আৰু আপোনালোকেও খোৱাৰ নিউজ নকৰিব কাৰণ ইয়াত খোৱাৰ ইছ্যুটোৱে নাই আছে তেওঁলোকৰ দেউতাক মাকক বচোৱাৰ নিউজটোহে তেওঁলোকেতো ওলাই আহি আপোনালোকক ডিচিক এছপিক চবক মালা পিন্ধাব লাগে যে আপোনালোকে আমাৰ দেউতা মাক বচাই দিলেগৈ হয় নহয় সেইকাৰণে কৈছোঁ তেওঁলোকক পিছত মইতো কেতিয়াবা লগ পালে বুজাম যে তোমালোকে ওলাই যোৱা ঘৰত গৈ কাক মাৰিবা প্ৰথম গাঁৱৰ মানুহেতো তোমালোকক নোচোৱে দূৰে দূৰে থাকিব দেউতাক মাকে নিজৰ ল'ৰা বুলিতো নোচোৱাকৈ থাকিব নোৱাৰে দেউতাক মাকে লগত মাতি আনিব যি কি হ'ব বুলি বেমাৰটো কাৰ গাত লাগিব গতিকে যিসকলে খোৱা বোৱাৰ কাৰণে কৰিছে তেওঁলোকক এতিয়া আৰু এইবিলাক কথা বুজোৱা বা অমুকৰ সময় নহয় নিজে বুজি পাব কিন্তু যোনে কৰিছে বেয়া চাই থাকক টাইমলাইন অসম যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ